আসাম চেনেললৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ ফটো এখন কেনেদৰে এডিটিং কৰিব পাৰি। আমি সকলোৱে ফটো উঠোঁ, কিন্তু ফটোৰ বেকগ্ৰাউণ্ড কিছুমান বেয়া থকাৰ বাবে আমি যিকোনো ছ'চিয়েল মিডিয়াত আপলোড নকৰোঁ। কিন্তু সেই ফটোখন আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি লৈ কেনেদৰে আমি ফটোখনৰ এটা নতুন ৰূপ দিব পাৰোঁ, তাৰ এটা মই প্ৰক্ৰিয়া দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক কেনেদৰে ভিডিঅ'টো এডিটিং কৰিব পৰা যায়। মই আপোনালোকক দেখুৱাম বাৰু, আপোনালোকে নিজেও ট্ৰাই কৰি চাব। মই যেনেদৰে দেখুৱাইছোঁ সেইটো ট্ৰাই কৰি চালে আপোনালোকেও নিশ্চয় পাৰিব। খুবেই সহজ পদ্ধতি। আজি আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব। প্ৰথমতে আপোনালোকে যাব লাগিব আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰ যোনটো এপছ আছে, সেই এপছটোত আপুনি যাব লাগিব। ক্ৰোমত ক্লিক কৰিব লাগিব। মই ক্ৰোমত গ'লোঁ। যোৱাৰ পিছত আপোনালোকে গুগলত চাৰ্চ বুটামত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত লিখিব লাগিব REMOVE ৰিমুভ। তাৰপিছত লিখিব লাগিব BG ৰিমুভ BG লিখাৰ পিছত আপুনি সেই ৰিমুভ BG লিখি আপোনালোকে চাৰ্চ বুটামত ক্লিক কৰি দিব। চাৰ্চ বুটামত ক্লিক কৰি দিয়াৰ পাছতে প্ৰথমতে আহিব ৰিমুভ বেকগ্ৰাউণ্ড বুলি যোনটো প্ৰথমতে লিংক আহিব, সেইটো ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহি গৈছে। এইটো এটা ৰিমুভ বেকগ্ৰাউণ্ডৰ যোনটো ৱেবছাইট, সেইটো ৱেবছাইটটো আহি গৈছে, আপোনালোকে দেখিবলৈ পাইছে। সেইটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপলোড ইমেজ বুলি যোনটো অপশ্যন লিখা হৈ আছে, সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। আপলোড ইমেজত মই ক্লিক কৰি দিছোঁ, আপোনালোকে চাব। আপলোড ইমেজটো যেতিয়া মই ক্লিক কৰিলোঁ, তেতিয়া আপোনাৰ ব্ৰাউজ বুলি অপশ্যন আহিছে। ব্ৰাউজত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো গেলাৰী ফাইল, সেইটো আপোনালোকে অ'পেন কৰিবলৈ ইয়াৰ পৰাও চিলেক্ট কৰিব পাৰে। কিন্তু আপোনালোকে ফাইলটো আপুনি গেলাৰী ফাইলত গ'লে আপোনালোকৰ সুবিধা হ'ব। তেতিয়া মানে আপোনালোকৰ ফাইলৰ যিখিনি ফটো সেইখিনি চাবলৈ সুবিধা হয়। আপুনি এই থ্ৰী লাইন দেখিছেনে? এই থ্ৰী লাইনটোত ক্লিক কৰি দিব। ক্লিক দিয়াৰ পিছত ছাইডলৈ এনেকৈ আহি যাব। এনেকৈ অহাৰ পিছত আপোনাৰ গেলাৰী যোনটো অপশ্যন আছে, সেইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপুনি ফাইলৰ পৰা আপুনি যিকোনো এখন ফটো চুজ কৰিব লাগিব। আপোনালোকে ধৰি লওক মই ছোৱালীজনীৰ ফটোখনকে মই চিলেক্ট কৰিলোঁ। ক্লিক কৰাৰ পিছত মই এই ফটোখনৰ বেকগ্ৰাউণ্ড মই চেঞ্জ কৰিব বিচাৰোঁ। এতিয়া মই ফটোখনৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ মই কৰিব লাগিব। এই ফটোখন মই ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আপলোড হৈ যাব। ফটোখন বৰ্তমান আপলোডিং হৈ আছে। আপলোডিং হোৱাৰ পিছত এইটো চাব কেনেদৰে আহি যায়। এই দেখিছেনে, ফটোখনৰ যোনটো বেকগ্ৰাউণ্ড আছিলে সেইটো অট'মেটিকলি আপোনাৰ চেঞ্জ হৈ গৈছে। চেঞ্জ হোৱাৰ পিছত মই এইখন ফটোখনত নতুন এটা বেকগ্ৰাউণ্ড দিবলৈ মই কি কৰিব লাগিব? এই ফটোখনৰ নতুন এটা বেকগ্ৰাউণ্ড দিবলৈ হ'লে মই এডিট বুলি অপশ্যনটো দেখিছেনে, ফটোখনৰ ঠিক কিনাৰতে আছে, সেই এডিট অপশ্যনটোত মই ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতেই দেখা যাব আপোনাৰ লোডিং হৈ আছে ইমেজখন। আপোনাৰ দেখিছেনে কেনেধৰণে আহি গৈছে। আপোনাৰ বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড আহিছে। এয়া আপোনাৰ ধৰি লওক সাগৰৰ কিনাৰত, নদীৰ কিনাৰত, পাহাৰৰ কিনাৰত বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড আছে। আপুনি যোনখন ভাল লাগে সেইখনত ক্লিক কৰি দিয়ে, তাৰ ফটোখন বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাব। আপুনি বোলে তেনেকুৱা ধৰণৰ নিদিওঁ বুলি ভাবিলেও আৰু বিভিন্ন ধৰণৰ আপুনি নিজেও দিব পাৰে। নিজে কিছুমান ফটো তুলি সেইখনৰ বেকগ্ৰাউণ্ড আপুনি আপলোড বেকগ্ৰাউণ্ড বুলি যোনটো অপশ্যন আছে, সেইটোত আপুনি নিজেই আপলোড দিব পাৰে বেকগ্ৰাউণ্ড নিজৰ ইচ্ছামতে। আপোনাৰ ইয়াত দেখিছেনে এক কালাৰ, এনেকৈ এক ৰঙীন হিচাপে যদি দিব বিচাৰে তেনেকুৱাও দিব পাৰে। মই এতিয়া যিকোনো এটা বেকগ্ৰাউণ্ড মই চিলেক্ট কৰিম। প্ৰথমতে থকা যিটো বেকগ্ৰাউণ্ড সেইটো মই চিলেক্ট কৰি দিয়াৰ পিছতে এইটো চাওক নিজে সলনি হৈ গ'ল। দেখিছেনে ফটোখনৰ বেকগ্ৰাউণ্ডটো কি ধুনীয়া লাগিছে পৰিৱেশটো। এতিয়া প্ৰথমতে যিখনৰ ফটো কোৱালিটি আছিলে তাৰ পৰা বহুত বেলেগ হৈ গৈছে, দেখিবলৈ সুন্দৰ লাগিছে, নহয়নে বাৰু? এতিয়া মই এই ফটোখন আপোনালোকে যদি ব্লাৰ কৰিব বিচাৰে ব্লাৰ কৰিব পাৰিব। ফাৰ্ষ্ট অপশ্যন যোনটো ব্লাৰ বুলি লিখা হৈ আছে, তাতে আপুনি ক্লিক কৰিলে দেখিছেনে আপোনালোকে যেনেদৰে বিচাৰে তেনেদৰে ব্লাৰ কৰি ল'ব পাৰিব। আপোনাৰ বেছিকৈ ব্লাৰ কৰিব বিচাৰিলে, কমকৈ ব্লাৰ কৰিব বিচাৰে, যেনেকুৱা ইচ্ছামতে আপোনালোকে নিজৰ ইচ্ছামতে কৰি ল'ব পাৰিব। এতিয়া ধৰি লওক এই ফটোখনৰ বেলেগ এটা দিওঁ বুলি ভাবিলেও কৰিব পাৰে। বিভিন্ন ধৰণৰ দিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ আছে, আপোনালোকে নিজে যোনখন ভাল লাগে আপুনি দি ল'ব পাৰে। এইটো খুবেই ধুনীয়া লাগে দিয়াৰ পিছত। ফটোখনৰ এটা কোৱালিটি চেঞ্জ কৰি পেলাই আপোনালোকে এনেই গেলাৰীত পৰি থকা ফটোখন আপুনি যিকোনো ছ'চিয়েল মিডিয়াত কেতিয়াবা ফটো বেকগ্ৰাউণ্ডৰ কাৰণে আমি নিদিওঁ, বিশেষকৈ আমি চেঞ্জ কৰিব নোৱাৰা হৈ যাওঁ। আপোনাৰ পিকচাৰ্ট বুলি যিবিলাক আপোনাৰ নতুন এপছ আছে, আপোনালোকে ফটো এডিটিং কৰিব পৰা যায়, তাতে কিন্তু এনেকুৱা ধৰণৰ ফিচাৰ নাথাকে। তাতে ৰিলছ কৰি পেলাইহে আঁতৰাবলগীয়া হয়। কিন্তু ইয়াত অট'মেটিকেলি আপোনাৰ বেকগ্ৰাউণ্ডটো অট'মেটিক আপোনাৰ চেঞ্জ কৰি দিব পাৰি। আপোনাৰ পেষ্ট কাট সকলো ধৰণৰ অটো হৈ যায়।
এতিয়া আপোনালোকে নিজে যদি কিছুমান বেকগ্ৰাউণ্ড আপলোড কৰিম বুলি ভাবে আপুনি আপলোড বেকগ্ৰাউণ্ডত ক্লিক কৰি আপুনি নিজেই কিছুমান ভাল লগা ফটোখন নিজেই ডাউনলোড কৰি লৈ গুগলৰ পৰা দিব পাৰে ফটো বেকগ্ৰাউণ্ডটোত মই ধৰি লওক এই যোনজন ৰজাৰ ইমেজ আছে সেই ৰজা ফটোখন মই এনে ক্লিক কৰি দিলোঁ ক্লিক কৰা দি পাছত চাব নিজে নিজে সেইখন চেঞ্জ হৈ গ'ল দেখিছেনে কেনেকুৱা হৈ গ'ল ঠিক তেনেকুৱাই আপোনালোকে নিজৰ ইচ্ছামতে কৰিব পাৰে তাৰপিছত আপুনি এই ফটোখন মই বোলে সেভ কৰিম এতিয়া এটা মই গ্যালাৰীত সেভ কৰিবলৈ মই কেনেদৰে কি কৰিব লাগিব এই কিনাৰত দেখিছেনে ডাউনলোডৰ নিচিনা এটা অপচন আছে সেই অপচনটো আপোনালোকে ক্লিক কৰিব লাগিব এটো ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকৰ প্ৰিপেয়াৰিং ইমেজ ফৰ ডাউনলোড তাৰপিছত কোৱাৰ পিছত আপুনি শ্বেয়াৰ ইমেজ আৰু ডাউনলোড ইমেজ বুলি অপচন এটা আহিছে আপোনালোকে ডাউনলোড ইমেজত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এই ডাউনলোড এগেইন মই মানে আগতে এখন ডাউনলোড কৰিছোঁ যে সেম সেইকাৰণে ডাউনলোড এগেইন আছে আপোনালোকে ডাউনলোড ফাইল বুলি আহিব ডাউনলোড এগেইন কৰি দিয়াৰ পিছতে এই চাওক ডাউনলোড হৈ গ'ল ফাইলটো এতিয়া এই ফটোখন ইয়া আহি গ'ল কেনেকুৱা ধৰণৰ দেখিছেনে আপোনাৰ প্ৰথম বেকগ্ৰাউণ্ডটো কি আছিল আৰু এতিয়া কি হ'ল এতিয়া চাওক ফটো এখন কেনেদৰে এডিটিং কৰিব লাগে আপোনালোকে গম পালে নিশ্চয় আপোনালোকে নিজেও কৰি চাব খুবেই ধুনীয়া হয় ফটোখনৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিয়াৰ পিছত দেখিবলৈ খুবেই ধুনীয়া লাগে এতিয়া আপোনাৰ মই গ্যালাৰীত চাওঁগৈ সেই ফটোখন আহিছে নে নাই এই চাওক গ্যালাৰীত দেখিছেনে ফটোখন আহি গ'ল ঠিক আছে এনেকুৱা ধৰণৰ ভিডিও যদি আপোনালোকে পাই থাকিব বিচাৰে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে অনাগত দিনৰ আৰু দি থকা ভিডিওবোৰ আপোনালোকে নটিফিকেশ্যন হিচাপে আপোনালোকৰ মোবাইলত পাই থাকে